আগষ্ট মাহৰ 6 তাৰিখ আৰু শাওণ মাহৰ 20 তাৰিখ। এই শাওণৰ 20 তাৰিখে মোৰ জন্মদিন। আমি যিহেতু অসমীয়া মানুহ, গতিকে অসমীয়া তাৰিখ মতে আমি জন্মদিন পালন কৰোঁ। কালি বহুতে মোক মানে শুভেচ্ছা জনাইছে জন্মদিনৰ। তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ বহুত মৰম দিয়াৰ বাবে। কালি ইংৰাজী মতে কালিয়ে পৰে, কিন্তু অসমীয়া মতে আজি পৰিছে। আজিও বহুতে শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু যিহেতু আমি অসমীয়া মানুহ, গতিকে কেক কাটি কিবা কৰি বহুত মানে অত্যাধুনিক হ'বলৈ নাযাওঁ আৰু পূজা এভাগি কৰোঁ প্ৰতি বছৰে সত্যনাৰায়ণ পূজা। আজিও ব্যতিক্ৰম নহয়, সত্যনাৰায়ণ পূজা কৰিছোঁ। এয়া আয়োজন কৰি আছে আমাৰ দেউ আছে। অকণমান কথা পাতি লৈছোঁ সত্যনাৰায়ণ পূজাৰ মানে কেনেকুৱা সত্যনাৰায়ণ পূজা কৰিলে কেনেকুৱা ধৰণৰ সফলতা পায় এই বিষয়ে তেখেতে কৈ দিব। আহকচোন ভিডিঅ'টো চাওঁ। সত্যনাৰায়ণ শ্ৰেষ্ঠ পূজা। এই পূজা মানে এই পূজাৰ দ্বাৰা মানুহে সংকল্পিত অৰ্থ লাভ কৰিব পাৰে, মনৰ বাঞ্ছা পূৰ্ণ কৰিব পাৰে। আৰু এই পূজাত বহুত যোগাৰ নালাগে, মানে সেৱকে যথাসম্ভৱ দ্ৰব্যৰ দ্বাৰা এই পূজা কৰিব লাগে। এই পূজা কৰিলে মানুহৰ মানে অপুত্ৰকে পুত্ৰ পায়, নিৰ্ধনে ধন, বন্ধজনে মুক্তি পায়, অন্ধকে ন্যান। এই শাস্ত্ৰ দিনে দিনে পঢ়িলে শুনিলে সংসাৰ তেতিয়া চলি যায় বিষ্ণুপুৰে। এই পূজা কৰিলে মানুহৰ ব্ৰত সম্পূৰ্ণ হয়, সংকল্প সম্পূৰ্ণ হয় আৰু মনৰ অভীষ্ট পূৰ্ণ হয়। গতিকে আমি যথাসম্ভৱ যিমান পাৰোঁ সেইধৰণে সত্যনাৰায়ণ পূজাটো কৰিব লাগে। আৰু এই পূজাৰ মানে প্ৰশস্ত সময় পাৰিলে সন্ধিয়া কৰিব পাৰিলে ভাল, কিন্তু নহ'লেও অপৰাহ্নৰ পিছত কৰিব লাগে। আমি সেইধৰণে আজি পূজা আমি আৰম্ভ কৰিছোঁ। আৰু আমি পূজাৰ মানে যিখিনি কাম আছে, আৰু এই পূজাৰ অন্তত আমি পাঞ্চালী শুনিব লাগে। পাঞ্চালীৰ দ্বাৰাই ভগৱানৰ মাহাত্ম্যবিলাক প্ৰকাশ হয়। পাঞ্চালী মানে কলিযুগৰ প্ৰথম সত্যনাৰায়ণ পূজা কৰিছিল দৰিদ্ৰ ব্ৰাহ্মণ এজনে। তেওঁ তাৰ দ্বাৰাই উপকৃত হৈছিল। দ্বিতীয় পূজাখনো সেই পূৰ্বৰ কাশীপুৰতে খৰিকটীয়াসকলে কৰিছিল। তাৰ দ্বাৰা খৰিকটীয়াসকলে উপকৃত হৈছিল, ভগৱানে তেওঁলোকক মানে মনোবাঞ্ছা পূৰ্ণ কৰিছিল। তৃতীয় পূজাখন নৰপতি ৰজাই কৰিছিল উল্কামুখ নদীপাৰত। তেওঁ তাৰ পৰাই যথেষ্ট সাফল্যমণ্ডিত হৈছিল। চতুৰ্থ পূজাখন দুটা সদায় কৰে, বহুত মানে এটা দীঘলীয়া সময়ৰ অন্তত প্ৰথমতে সংকল্প কৰে, পূজা নকৰে, বহুত দুৰ্গতি যায়। আৰু লাষ্টত বোলে সিহঁতৰ মানে অতি ভক্তিৰে সত্যনাৰায়ণ পূজা মানে সোণৰ পতাকাৰে কৰিছিল। আৰু লাষ্টত সিহঁতৰো মানে সংকল্পিত অৰ্থ লাভ হৈছিল। তাৰ পঞ্চম পূজাখন কৰিছিল বংশধৰ যোৰহাট ৰাজ্যত গোপগণে। আৰু গোপগণে পূজা কৰিও মানে নিজকে নিজৰ বাঞ্ছিত ফল লাভ কৰিছিল। আৰু বংশধৰ যোৰহাট যি ৰজা ৰাজ্যত পূজা কৰিছিল, সেই ৰজা প্ৰথমতে সত্যনাৰায়ণ পূজাত প্ৰসাদ অৱহেলা কৰিছিল। কিন্তু পিছত যেতিয়া গম পালে সত্যনাৰায়ণ ক'ৰবাত তেওঁৰ বহুত মানে সৰ্বস্ব হেৰাই গ'ল, তেতিয়া তেওঁ মানে সত্যনাৰায়ণৰ প্ৰসাদবিলাক মানে অতি ভক্তিভাৱেৰে খাইছিল, সেৱা কৰিছিল। আৰু তাৰ ফলত তেওঁলোকৰ হেৰুৱা বংশ ৰাজ্য এইবিলাক চব ঘূৰাই পাইছিল। গতিকে সত্যনাৰায়ণ পূজাৰ মাহাত্ম্য বহুত। এই পূজা কলিযুগৰ শ্ৰেষ্ঠ পূজা। এই পূজা কৰিলে মানুহৰ বাঞ্ছিত ফল লাভ হয়, কিন্তু অতি ভক্তিভাৱে কৰিব লাগিব। বিষ্ণু স্বরূপিণম মৎকর্তব্যে শ্রী মন্টু কলিতা সহোদর সর্ব শান্তি মম শুভ জন্মদিন মম উৎকৃষ্ট বিদ্যা ভক্তি কামনায় মম পত্নী কবিতা কলিতা সৌভাগ্য বৃদ্ধি কামনায় শ্রী শ্রী সত্য পূরণীয় দেবতা প্রসিদ্ধ সর্বমঙ্গল শিবে সর্বার্থ সাধিকে শরণে ত্রম্বকে গৌরী নারী নমস্তে সত্যনারায়ণ দেবং শুক্ল বর্ণং চতুর্ভুজং শঙ্খ চক্র গদা পদ্ম বনমালা বিভূষিত দেবতা। আজি সেৱকৰ শুভ জন্মদিন উপলক্ষে তোমাৰ পদপদ্ম 3 দ্ৰব্য নিবেদন কৰি তোমাৰ পূজা আলোচনা হৈছে নিয়মান দ্ৰব্য নিৰ্জনে স্বীকাৰ কৰি লৈ এই বেদাত্ম কৰ্মৰ ফল গ্ৰহণ কৰি এই বেদাত্ম কৰ্মৰে সেৱকৰ বিষ্ণু কৰি বৃদ্ধি কৰি সেৱকৰ পুত্ৰ সুবিদ্যাৱন্ত কৰি সেৱকৰ
সৌভাগ্য কৰি ধৰিয়াল সমাজে সবার মঙ্গল বিচার কৰি নির্বিঘ্নে কল্যাণে সত্যদেবতা সর্বতভাবে প্রসন্ন হওক ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হওক নির্বিঘ্নে কল্যাণে খুৰীমাই পূৰা ভাত বনোৱাত ব্যস্ত দেই ইহঁত পূৰা ভাত বনাই আছে কি বা বনাইছে চাই আছোঁ ৰ'ব হাঁহি বনাই আছে পূৰা এনজয় কৰি ভাত বনাই আছে এয়া তৰকাৰী উতলি আছে পূৰা টেষ্টি হ'ব যেন লাগিছে আৰু এইফালে পূজা সমাপ্ত হ'ল এতিয়া প্ৰসাদ ৰেডি কৰি আছে এই প্ৰসাদ বিলাই দিব এতিয়া ফল মানে উপকৰণ কাটি আছে মীনা সৰু তামাম ব্যস্ত এই তলমুৱা কৰি পেলাই মোৰ টাইমৰ সময় নাই সৰু লাজ কৰিছে অলপ এয়া প্ৰসাদ দিলে এই প্ৰসাদ খাই আছে আমাৰ অতিথিসকলে এবাৰ দেখাই দিছোঁ আৰু অনুষ্ঠান সমাপ্ত হ'ল আৰু এয়া ভাতৰ পৰ্ব চলি আছে ভাত খাই আছে চব কভাৰ কৰিব নোৱাৰিলোঁ কিমান দেখাম আৰু ন এইফালে কামবিলাক আছে গতিকে ধন্যবাদ কেনেকুৱা পালে জনাব ভিডিঅ'টো